নমস্কাৰ বন্ধুসকল, প্ৰথমে ৰঙৰ উৎসৱ ফাকুৱালৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আপোনালোকক মাজুলী আন এখন সত্ৰ বেঙেনাআটী সত্ৰলৈ লৈ যাম আৰু সেই সত্ৰত চলি থকা যি পৰম্পৰাগত হোলী উৎসৱ আৰু সেই তাৰ বিষয়ে অৱগত কৰাম। গতিকে ব'লক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে যদি আপোনালোকে আমাৰ এই ৰংবিৰং চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আমাৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন প্ৰথমে পায়। আহক বেঙেনাআটী সত্ৰৰ হোলী উৎসৱৰ বিষয়ে কোৱাৰ আগতে সত্ৰখনৰ বিষয়ে কিছু জানি লওঁ। শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ মাজুলী সত্ৰসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ সত্ৰ। পুৰুষোত্তম ঠাকুৰৰ আজ্ঞামতে মুৰাৰীদেৱে এই সত্ৰ স্থাপন কৰে। 1626 চনত প্ৰতিষ্ঠা হোৱা সত্ৰখন গৃহস্থৰীৰ পৰম্পৰা। পুৰুষ সংগতি সত্ৰখনিত প্ৰতিষ্ঠা কালৰ পৰা বিগ্ৰহ আৰু শালগ্ৰাম পূজাৰ পৰম্পৰা আছে। এনে বিগ্ৰহ হ'ল বৈকুণ্ঠনাথ পিতলৰ চতুৰ্ভুজৰ মূৰ্তি, বাসুদেৱ শংকৰদেৱৰ কুণ্ডলীৰ পৰা আনি চমুত স্থাপিত। এতিয়া আহোঁ শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰৰ হোলী উৎসৱৰ বিষয়লৈ। 1699 শকত শুভাৰম্ভ কৰোৱা হোলী উৎসৱ আজি পৰম্পৰাগতভাৱে চলি আহিছে। ফাকুৱা, হোলী, দোলোৎসৱ আদি বিভিন্ন নামেৰে জনাজাত এই উৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয় আৰু ঠিক তাকেই অনুসৰণ কৰি এই সত্ৰতো অতি উলহ মালহেৰে হোলী উৎসৱ পালন কৰা হৈছে। আহকচোন আমি সেই হোলী উৎসৱৰ লগত জড়িত এজন ব্যক্তিৰ মুখেৰে সেই সত্ৰত পালন কৰি অহা হোলী উৎসৱৰ বিষয়ে অধিক জানো। বেঙেনাআটী সত্ৰৰ এয়া আমাৰ ফাকুৱা ফল্গু মহোৎসৱ। প্ৰতি বছৰে আমাৰ স্থাপনা হোৱাৰ পৰা মুৰাৰীদেৱে আমাৰ সত্ৰখন প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ, আৰু এই প্ৰতিষ্ঠা হোৱা কালৰ পৰা এতিয়ালৈকে আপোনাৰ প্ৰতি বছৰে এই ফল্গু উৎসৱ উদযাপন কৰা হয়। সত্ৰৰ সমূহ ৰাইজে, চাৰিওটা হাতী আছে আমাৰ, উত্তৰাহাতী, পূৰ্বাহাতী, পশ্চিমাহাতী, দক্ষিণাহাতী, এই চাৰিওটা হাতীৰ ৰাইজ একত্ৰিত হৈ ওলাই আহে। তিনিদিনীয়াকৈ উদযাপন কৰা হয়। প্ৰথম দিনাখনি মেঘদাহ বোলা হয়। এই মেঘদাহ প্ৰথাৰ পৰম্পৰাগতভাৱে এটা আমি ঘৰ সজা হয়, সেই ঘৰটো জ্বলাই দিয়া হয়। অৰ্থাৎ আসুৰিক যি শক্তি আছে সেই আসুৰিক শক্তি পৃথিৱীৰ পৰা যাতে নাশ হৈ যায়, পৃথিৱীৰ পৰা যাতে শেষ হৈ যায়, তাৰ কাৰণে আমি মেঘদাহ কৰোঁ। তাৰ পিছদিনাখনি মহাপূজা হয়। আমাৰ যি বাসুদেৱ আমাৰ প্ৰতিমা আছে, প্ৰতিমা আমাৰ 3 দিনৰ কাৰণে প্ৰতিষ্ঠা কৰা হয়। বিগ্ৰহ প্ৰতিষ্ঠাৰ পিছতে মহাপূজা আৰম্ভ হয় আৰু মহাপূজাৰ পিছৰ দিনাখনি জিৰণি, অৰ্থাৎ আমি সত্ৰৰ ৰাইজ সকলোৱে এই যে বছৰেকীয়া যি উৎসৱ উদযাপন কৰোঁ তাৰ বাবে আমি জিৰণি পালন কৰোঁ, আমি জিৰাওঁ। আৰু তাৰ পিছদিনাখনি আজি অৰ্থাৎ আমাৰ চাৰিওহাতীতে আমাৰ যিমান ভকত আৰু বৈষ্ণৱ আছে সকলোৰে ঘৰৰ পদূলিত মহাপ্ৰভু বাসুদেৱৰ যি বিগ্ৰহ সেই বিগ্ৰহ প্ৰদক্ষিণ কৰোৱা হয়, চাৰিওহাতীত ঘূৰোৱা হয়। আৰু এতিয়া আপুনি দেখিছে আমাৰ ৰাইজ সকলো ওলাই আহিছে, একেলগে আমি হোলী খেলিছোঁ, একেলগে ফাকুৱা উৎসৱটি আমি পালন কৰিছোঁ। আৰু আমাৰ প্ৰতি ঘৰৰ সন্মুখতে আপুনি দেখিছে যে আমাৰ যি বাসুদেৱৰ বিগ্ৰহ আছে বিগ্ৰহ প্ৰদক্ষিণ কৰাই আছে। আৰু ইয়াৰ পিছতে আমাৰ যি ঘুনুচাৰ বাৰীৰ পৰা প্ৰবাদ আছে কৃষ্ণ ঘৰলৈ ঘূৰি অহা, আমাৰ প্ৰভু বাসুদেৱৰ যি প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিক নামঘৰত প্ৰতিষ্ঠা কৰিব। এই সত্ৰত পৰম্পৰাগতভাৱে যি হাতী আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, এই 4 হাতীত বাসুদেৱক নাম প্ৰসংগ কৰি প্ৰদৰ্শন কৰা হয়। লগতে যি তাৰে বৈষ্ণৱ ৰাইজ জাতি ভেদে নিৰ্বিশেষে এই ফাকুৱা উৎসৱ ৰং ধেমালিৰে পালন কৰা হয়। এই বাসুদেৱ প্ৰদৰ্শন কৰোঁতে যি ভক্ত তেওঁলোকে নিজ নিজ বহাৰ সন্মুখত ধূপ দীপ দি আঁঠু লয় আৰু পুনৰ সেই বাসুদেৱক নিজ স্থানত ৰখা হৈ গ'ল। পুনৰ আজি আমি সেই সত্ৰৰ প্ৰভু ঈশ্বৰৰ মুখে দুআষাৰ জানো। আহক। হয়, আমাৰ শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ, এই সত্ৰ 1548 চনত প্ৰতিষ্ঠা হৈছে, অৰ্থাৎ 1626 চনত মুৰাৰীদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছে। ই অসমৰ অন্যতম এক মহাপুৰুষীয়া সত্ৰ। এই সত্ৰত প্ৰতিষ্ঠা কালৰ পৰাই এই ফল্গু উৎসৱ থাকি বাৰ্ষিক উৎসৱ পালন কৰি অহা হৈছে। ঠিক প্ৰতি বছৰ ধৰি এই বছৰো এই উৎসৱ পালন কৰা হৈছে। আমাৰ প্ৰথমতে মেঘদাহ অধিবাস হয়। ইয়াৰ পিছত পিছৰ দিনা মহাপূজা বুলি কয়, অৰ্থাৎ 4ভাগ পূজা আৰু 4ভাগ ভোগ, 4ভাগ পূজা আৰু 4ভাগ ভোগ হয়। আৰু তেনেদৰে ৰাতিলৈ ভাওনা আদি হয়।
ইয়াৰ পিছত পাছদিনা বিসৰ্জনী পূজা হয়। বিসৰ্জনী পূজা তাত শেষ হোৱাৰ অন্তত যিহেতু মহাপ্ৰভুক সময়ৰ অভাৱ হৈ যায়, সেয়েহে আমি পাছদিনাখনলৈ ৰাখি গোসাঁই ফুৰোৱা তাত দৌল উৎসৱ বুলি যিটো কোৱা হয়, সেই দৌল উৎসৱ কৰা হয়। আমি গোসাঁইক লৈ চাৰি হাতী ভ্ৰমণ কৰি ৰং ৰহস্য আমি আনন্দ কৰা হয়। ইয়াত ৰাতিলৈ ভাওনা আদি অনুষ্ঠিত কৰি এনেদৰে ফল উৎসৱ কৰা হয়। এই আনন্দৰ উৎসৱ প্ৰতি বছৰে এনেদৰে ফল উৎসৱ উদযাপন কৰা হয়। এক প্ৰেম আৰু আনন্দৰ উৎসৱ উদযাপন কৰিছিলে বৃন্দাবনত। সেই ভগৱান কৃষ্ণৰ লীলাকেই আমি অসমত এই দৌলযাত্ৰা হিচাপে আমি এই উৎসৱ উদযাপন কৰি আহোঁ। কিন্তু ইয়াৰ লগত এটা সংহতি নথকা এটা বিষয় আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সন্নিৱিষ্ট কৰিলে। সেইটো হ'ল যে যেতিয়া গোবিন্দ মহাপ্ৰভুক দৌলত স্থাপন কৰি পূজা অৰ্চনাৰ অন্তত আমি সকলোৱে মিলি ৰং ৰহস্যৰে আমি আবিৰ তথা ফাকু আমি খেলোঁ আৰু পৰিভ্ৰমণ কৰোঁ। তাৰপিছত ঘূৰি অহাৰ পিছত কৃষ্ণই যে ইন্দ্ৰদ্যুম্ন ৰজাৰ জীয়ৰী ঘুনুচা বাৰীত যে গৈছিলে কৃষ্ণই, আপোনালোকে জানে নিশ্চয়, সেই আখ্যানটো কীৰ্তনত আছে। তাতে গৈছিলে। তাৰপিছত যেতিয়া ঘূৰি আহে তাৰ পৰা, তেতিয়া অলপ সংঘাত হয় লক্ষ্মীৰ সৈতে, গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে। এই গোটেই কথাখিনি গুৰুজনাই এই বিষয়টোৰ লগত সন্নিৱিষ্ট কৰিছে। তাকে এক নাট্যকাৰ অলপ নাট্যধৰ্মী ধৰণেৰে ইয়াতে উপস্থাপন কৰিছে।